নমস্কাৰ বাণীটক্সৰ অন্য এটা ইন্টাৰেষ্টিং ভিডিঅ'ৰ মাজলৈ মই নবদৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ যত্ন কৰিম আব্ৰাহাম লিংকনৰ ভোটৰ বিষয়ে। আপোনালোকে হয়তো বহুতেই নিশ্চয় শুনিছে যে আমেৰিকাৰ হোৱাইট হাউচত আব্ৰাহাম লিংকনৰ ভোট ঘূৰি ফুৰে। এই কথাটো পুষ্টি কৰিছে কেইবাজনো আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে, ব্ৰিটেইনৰ প্ৰাইম মিনিষ্টাৰে আৰু নেদাৰলেণ্ডৰ মহাৰাণীগৰাকীয়ে। তেখেতসকলে উল্লেখ কৰিছে যে তেখেতসকলে ইউএছৰ হোৱাইট হাউচত আব্ৰাহাম লিংকনক দেখা পাইছিল। আমি এই সকলোবোৰ কথা জানিম এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে জানিব পাৰিব যে আমেৰিকাৰ হোৱাইট হাউচত প্ৰকৃততে আব্ৰাহাম লিংকনৰ ভোট আছিলে নে নাই। গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউএছৰ 16 প্ৰেচিডেণ্ট আছিল আব্ৰাহাম লিংকন। আব্ৰাহাম লিংকন আমেৰিকাবাসীৰ বাবে খুব পপুলাৰ আছিল। আব্ৰাহাম লিংকন ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ছোৱাতে এদিন তেওঁ এখন নাটক চাবৰ বাবে থিয়েটাৰলৈ গৈছিল আৰু থিয়েটাৰত নাটক চাই থকাৰ সময়তে কোনো আততায়ীয়ে তেওঁক গুলি কৰি হত্যা কৰিছিল। তেখেতক গুলি কৰি হত্যা কৰাৰ পিছতে আব্ৰাহাম লিংকনৰ ভোটৰ কাহিনী আৰম্ভ হয়। আব্ৰাহাম লিংকন খুব পপুলাৰ এজন ৰাষ্ট্ৰপতি থকাৰ বাবে তেখেতৰ দেহটো বিভিন্ন অঞ্চললৈ ট্ৰেইনৰ যোগেদি লৈ যোৱা হৈছিল আৰু প্ৰত্যেকটো ষ্টেচনত 10 মিনিটকৈ তেখেতৰ দেহটো ৰখোৱা হৈছিল যাতে সকলো লোকে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি দিব পাৰে। তেখেতৰ ট্ৰেইন যাত্ৰা সমাপ্ত হোৱাৰ পাছত তেখেতৰ সকলোবোৰ ধৰ্মীয় কাম কাজ শেষ কৰাৰ পিছত তেখেতৰ ভোটৰ কাহিনী আৰম্ভ হ'বলৈ আৰম্ভ কৰে। সেইদিনা বহুত লোকে উল্লেখ কৰিছে যে যিদিনা তেখেতৰ মৃতদেহটো ট্ৰেইনৰ যোগেদি বিভিন্ন স্থানলৈ লৈ যোৱা হৈছিল, সেইদিনা ৰাতি 9 বজাত অন্য এখন ট্ৰেইনো আহিছিল। সেই ট্ৰেইনখনতো আব্ৰাহাম লিংকনৰ মৃতদেহ আছিল আৰু তাৰ পিছৰ ডবাটোত বহুতো কংকালে মৃত্যু হোৱাৰ সময়ত যি সংগীত বজায় সেই সংগীত পৰিবেশন কৰি গৈছিল। আমেৰিকাৰ বহু লোকে এই দৃশ্যটো দেখিছো বুলি আৰু এই সংগীতবোৰ শুনিছো বুলি দাবী কৰিছিল। আব্ৰাহাম লিংকনৰ মৃতদেহটো যেতিয়া ট্ৰেইন যোগে বিভিন্ন অঞ্চললৈ লৈ যোৱা হৈছিল, প্ৰত্যেকটো ষ্টেচনত 10 মিনিটৰ বাবে ট্ৰেইনখন ৰখোৱা হৈছিল যাতে সকলো লোকে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি দিব পাৰে। আৰু যি 10 মিনিটৰ বাবে ট্ৰেইনখন ৰখিছিল, সেই 10 মিনিটৰ বাবে সেই ষ্টেচনত থকা ঘড়ীটো ৰখি গৈছিল। আব্ৰাহাম লিংকনৰ ভোটৰ বিষয়ে উল্লেখ কৰা আমেৰিকাৰ প্ৰেচিডেণ্ট কেইগৰাকী বা ব্ৰিটেইনৰ প্ৰাইম মিনিষ্টাৰগৰাকী বা নেদাৰলেণ্ডৰ মহাৰাণীৰ যি উক্তি আছিল, এই উক্তিবোৰ অন ৰেকৰ্ডত কোৱা হৈছিল। এই অন ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমেৰিকাৰ প্ৰেচিডেণ্ট কেলভিন কুলিছৰ পত্নীয়ে দাবী কৰিছিল যে তেখেতে আব্ৰাহাম লিংকনৰ ভোটক দেখিছিল। কেলভিন কুলিছৰ পত্নী যেতিয়া খিৰিকীৰ ওচৰত ৰখি আছিল, তেনে সময়ত তেওঁ খিৰিকীৰেদি দেখা পাইছিল যে আব্ৰাহাম লিংকন অভেল অফিচত ঘূৰি আছিল। ইউএছৰ প্ৰেচিডেণ্ট বেঞ্জামিন হেৰিছ এদিন ক'ৰবালৈ যাব লগা হোৱাৰ বাবে তেখেতৰ চিকিউৰিটিত থকা জন কেনক কৈছিল যে তুমি ৰেডি হৈ যোৱা, আমি এফালে যাব লাগে। জন কেন যেতিয়া ৰেডি হ'বলৈ নিজ ৰুমলৈ গৈছিল, নিজ ৰুমলৈ যোৱাৰ পাছত তেখেতে আব্ৰাহাম লিংকনক ৰুমৰ ভিতৰত দেখা পাইছিল। আব্ৰাহাম লিংকনে এটা ক'লা কোট লৈ থিয় হৈ আছিল আৰু ৱাল এখনৰ কাষলৈ গৈ ৱালৰ মাজত তেখেত নাইকিয়া হৈ গৈছিল। জন কেনে লৰালৰিকৈ গৈ এই কথাবোৰ সেই সময়ৰ ৰাষ্ট্ৰপতি বেঞ্জামিন হেৰিছক অৱগত কৰিছিল। জন কেনে লগতে দাবী কৰিছে যে তেখেতে 3 বছৰ সময়ত কমেও 35 বাৰমান আব্ৰাহাম লিংকনক দেখিছিল আৰু জন কেনে কৈছিল যে আব্ৰাহাম লিংকনে তেখেতলৈ খং আৰু দুখেৰে চাই আছিল। আব্ৰাহাম লিংকনৰ যি সময়ত মৃত্যু হৈছিল, সেই সময়তো আব্ৰাহাম লিংকনৰ মেইন চিকিউৰিটিত আছিল জন কেন। জন কেনে সেই সময়ত এই কথাবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমেৰিকাৰ হোৱাইট হাউচলৈ আমি যিবোৰ পূজাৰী বুলি কওঁ বা যিবোৰ আমি বেজ বুলি কওঁ, এনেধৰণৰ ব্যক্তিকো নিমন্ত্ৰণ কৰিছিল। ইউএছৰ অন্য এগৰাকী ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুজবেল্টে দ্বিতীয় ফ্ল'ৰৰ এটা ৰুম চাফ কৰিবৰ বাবে হোৱাইট হাউচৰ কৰ্মচাৰীসকলক নিৰ্দেশ দিছিল। ফ্ৰেংকলিন ৰুজবেল্টে সেই ৰুমটোত থাকিব আৰু সেই ৰুমটো চাফ কৰি দিব লাগে। হোৱাইট হাউচৰ কৰ্মচাৰীসকল যেতিয়া সেই ৰুমটো চাফ কৰিবলৈ গৈছিল, তেতিয়া কৰ্মচাৰীসকলে দেখিছিল যে আব্ৰাহাম লিংকনে ক'লা কোট পিন্ধি নিজৰ জোতাৰ লেজ বান্ধি আছিল। এই দৃশ্য দেখি সকলোৱে ভয় খাই দৌৰি ওলাই আহিছিল আৰু ৰুজবেল্টক এই কথা অৱগত কৰিছিল। আৰু ইয়াৰ পিছদিনা ৰুজবেল্টৰ লগত যিটো ঘটনা ঘটিছিল, এই ঘটনাটোৰ বিষয়ে অন ৰেকৰ্ডত ৰুজবেল্টে এটা ৰেডিঅ'ৰ ইণ্টাৰভিউত কৈছিল। পিছদিনা যেতিয়া ৰুজবেল্ট সেই ৰুমটোলৈ গৈছিল, তেওঁ ৰুমটোৰ ভিতৰত এজন ব্যক্তিক দেখা পাইছিল। সেই ব্যক্তিজনে ক'লা কোট পিন্ধি এখন ফটোৰ পিছফালৰ পৰা ওলাই আহিছিল আৰু এটা আলমাৰীৰ ওচৰলৈ গৈ আলমাৰীটোৰ ভিতৰলৈ সোমাই গৈছিল। 1945 চনত ৰুজবেল্টৰো ৰহস্যময়ভাৱে মৃত্যু হৈছিল।
ৰুজবেল্টৰ পত্নীও আব্ৰাহাম লিংকনক কেইবাবাৰো দেখাৰ কথা উল্লেখ কৰিছে। ব্ৰিটেইনৰ প্ৰাইম মিনিষ্টাৰ উইলছন চাৰ্কিট এবাৰ আমেৰিকা ভ্ৰমণৰ বাবে গৈছিল। আমেৰিকা ভ্ৰমণৰ বাবে যাওঁতে তেওঁ হোৱাইট হাউচৰ অতিথি হৈ থাকিব লগা হৈছিল। তেওঁ হোৱাইট হাউচৰ সেই ৰুমটোত আছিল যিটো ৰুমত আব্ৰাহাম লিংকন আছিল। মাজৰাতি উইলছন চাৰ্কিটে অনুভৱ কৰিছিল ৰুমৰ ভিতৰত কোনোবা আছে। তেওঁ সেই সময়তে দৰজাত টংক কৰা শুনিছিল আৰু তেওঁ ভাবিছিল যে কোনোবাই তেওঁক কিবা খবৰ দিব আহিছে বা কোনোবাই তেওঁক কিবা দিব আহিছে। তেওঁ দৰজাখন খুলি চাই দেখিলে যে দৰজাৰ সন্মুখত আব্ৰাহাম লিংকন কলা কোট পিন্ধি থিয় হৈ আছিল। তেওঁ লগে লগে হোৱাইট হাউচৰ অন্য কৰ্মচাৰীসকলক উঠাই এই কথাবোৰ অৱগত কৰিলে আৰু সেই ৰাতিয়ে তেওঁ ৰুমটো চেঞ্জ কৰি লৈছিল। নেডাৰলেণ্ডৰ মহাৰাণী উইল হেমানীয়েও আব্ৰাহাম লিংকনক হোৱাইট হাউচত দেখিছো বুলি দাবী কৰিছে। নেডাৰলেণ্ডৰ মহাৰাণী উইল হেমানী আমেৰিকা ভ্ৰমণত যাওঁতে হোৱাইট হাউচৰ তেওঁ অতিথি হৈ আছিল। হোৱাইট হাউচত অতিথি হৈ থাকোঁতে সেই ৰাতি তেখেতৰ দৰজাত নখ হৈছিল আৰু তেখেতে দৰজা খুলি দেখিছিল দৰজাৰ সন্মুখত আব্ৰাহাম লিংকন থিয় হৈ আছিল। এই কথা তেখেতে হোৱাইট হাউচৰ সকলোবোৰ কৰ্মচাৰীক জনাইছিল আৰু লগতে তেওঁ দাবী কৰিছিল যে সেইজন আব্ৰাহাম লিংকনৰ উপৰিও তেখেতক তেওঁ স্পষ্টকৈ চিনি পাইছে যে সেইজন আব্ৰাহাম লিংকনেই আছিল। USA অন্য এগৰাকী প্ৰেছিডেণ্ট ট্ৰুমেনেও আব্ৰাহাম লিংকনক দেখা বুলি দাবী কৰিছে। ট্ৰুমেনৰ দিনতেই জাপানৰ হিৰোশ্বিমা নাগাছাকিত নিউক্লিয়াৰ বম দি এটেক কৰা হৈছিল। ট্ৰুমেনে উল্লেখ কৰিছে যে আব্ৰাহাম লিংকনক তেওঁ যেতিয়া দেখিছিল সেই সময়ত আব্ৰাহাম লিংকনে তেওঁক খঙেৰে চাইছিল। ট্ৰুমেনে লগতে উল্লেখ কৰিছে যে এদিন ৰাতি টোপনি নহাৰ বাবে ট্ৰুমেন হোৱাইট হাউচত ঘূৰি আছিল আৰু সেই ঘূৰি থকাৰ সময়তে তেওঁ আব্ৰাহাম লিংকনকো ঘূৰি থকা অৱস্থাত লগ পাইছিল। ট্ৰুমেনে এই কথাবোৰ উল্লেখ কৰিছিল আমেৰিকাৰ এখন নিউজ পেপাৰৰ ইণ্টাৰভিউত। 1950 চনৰ পিছৰ পৰা আব্ৰাহাম লিংকনৰ অৱস্থিতি হোৱাইট হাউচত কোনেও পোৱা নাই। আমেৰিকাৰ কেইবাজনো ৰাষ্ট্ৰপতিৰ মন্তব্য বা ব্ৰিটেইনৰ প্ৰাইম মিনিষ্টাৰৰ মন্তব্য বা নেডাৰলেণ্ডৰ মহাৰাণীৰ মন্তব্যৰ পৰা আমি অনুমান কেনেধৰণে কৰিব পাৰোঁ? আপোনালোকে এইসকলৰ মন্তব্যবোৰ শুনি আপোনালোকে কি অনুমান কৰিব পাৰিলে? প্ৰকৃততে ভূত থাকে নে নাথাকে? আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে। আশা কৰোঁ আপোনালোকে এই কাহিনীটো শুনি নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। এনেধৰণৰ ইণ্টাৰেষ্টিং ঘটনাবোৰৰ ভিডিঅ'বোৰ আপোনালোকে সময়মতে পাই থাকিবৰ বাবে। ধন্যবাদ।